নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিওটোত ক্লাস 11 ম্যাথমেটিক্সৰ প্ৰথম অধ্যায় সেট নামৰ পাঠটোৰ মিসেলেনিয়াস এক্সাৰসাইজৰ বাকি থকা কোৱেশ্চন গিটা বিষয়ে আলোচনা কৰিম ইতিমধ্যে আমি আগৰ 13টা ভিডিওত এই সেট নামৰ পাঠটোৰ সম্পূৰ্ণ কনসেপ্টৰ বিষয়ে আলোচনা কৰাৰ উপৰিও এক্সাৰসাইজবোৰ আমি তন্নতন্নকৈ আলোচনা কৰিলো আজি আমি যেটো মিসেলেনিয়াস এক্সাৰসাইজ তাৰ দুটামান কোৱেশ্চন বাকি আছে বেসিক্যালি 13 14 15 আৰু 16 এই কোৱেশ্চন গিটা ডিসকাস কৰিম হেহে যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিও গিটা চাই লবা তেতিয়াহে তোমালোকৰ বস্তুবোৰ ক্লিয়াৰ হ'ব আৰু ভিডিওবোৰ যেতিয়া ফলো কৰিবা প্লেলিষ্টত সোমাই লবা আৰু সিএল কে ভিডিওবোৰ ফলো কৰিবা আৰু মই ভিডিওবোৰ প্ৰত্যেকটোতে নাম্বাৰিং কৰি গৈছো আৰু মেবি এটো 14 নম্বৰ ভিডিও আৰু তেনেকা নাম্বাৰিং হে মতে তোমালোকে সিএল কে একাধিক্ৰমে যদি ভিডিওবোৰ চাই যোৱা তেতিয়া তোমালোকৰ কনসেপ্টবোৰ বুজি পাবলৈ সুবিধা হ'ব তেন্তে আমি সেটৰ নাম্বাৰ অফ এলিমেন্টৰ ওপৰত এটা ফৰ্মুলা পঢ়িছিলো আৰু সেই ফৰ্মুলাৰ ওপৰত বেস কৰি এই কোৱেশ্চন গিটা বাকি থকা কোৱেশ্চন গিটা কৰিব লাগিব সেই ফৰ্মুলাটো নিশ্চয় সকলোৱে মনত আছে ধৰিলা দুটা সেট আছে প্ৰথম সেটক মই যদি a বুলি নামকৰণ কৰো আৰু দ্বিতীয় সেটক ধৰিলা b বুলি নামকৰণ কৰিছো তেন্তে n অফ a কি বুজায় n অফ a বুজায় নাম্বাৰ a সেটত থকা মৌল সংখ্যা বা নাম্বাৰ অফ এলিমেন্ট অফ সেট a আৰু n অফ b লিখা মানে কি বুজায় মানে b সেটত থকা মৌল সংখ্যা বা b সেটত থকা এলিমেন্টৰ সংখ্যা আৰু তেনেকা ধৰণৰ তোমাৰ এটা ফৰ্মুলা এটা আছে ইম্পৰ্টেন্ট ফৰ্মুলা সেই ফৰ্মুলাটো হৈছে n অফ a ইউনিয়ন b is equal to n of a plus n of b minus n of a intersection b এতিয়া বাকি থকা কোৱেশ্চন গিটা আমি বেসিক্যালি এই ফৰ্মুলা গিটা সহায়ত বা এই ফৰ্মুলাটোৰ ওপৰত বেস কৰি কৰিম হে ফৰ্মুলাটো মনত থাকিব লাগিব তোমালোকৰ আৰু এই ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰা মই আগৰ ভিডিওবোৰ ধুনীয়াকৈ এক্সপ্লেইন কৰিছো এটা সেট গিটাৰ নাম যিকোনো হ'ব পাৰে সেট গিটাৰ নাম যদি x y হয় তেতিয়া n of x ইউনিয়ন y আহিব হেমতে চেঞ্জ হ'ব বাকি ফৰ্মুলাটো এনে ধৰণৰ n of a ইউনিয়ন b তুমি a আৰু b হিচাপে মনত ৰাখিলে n of a ইউনিয়ন b n of a plus n of b minus n of a intersection b এটা এই কোৱেশ্চনটোত বেসিক্যালি ডাটাখিনি আমি কালেক্ট কৰিব লাগিব ডাটাখিনি কালেক্ট কৰি বেসিক্যালি মাজত এই ফৰ্মুলাটো ইউজ হ'ব এটা কোৱেশ্চনটোত কি কৈছে মনোযোগ দি ভিডিওটো এবাৰ পজ কৰি নিজে পঢ়া তাৰ পিছত মই বুজুৱালে তোমালোকে চোৱা কি কৈছে ইন এ সাৰ্ভে অফ 600 ষ্টুডেন্ট ইন এ স্কুল এখন স্কুলত থকা মানে ষ্টুডেন্ট ছাত্ৰ-ছাত্ৰীসকলৰ 600 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এটা সাৰ্ভে কৰা হৈছিল এতিয়া তাৰ ভিতৰত 150 ষ্টুডেন্টস were found to be taking tea and 225 taking coffee মানে 600 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এতিয়া 150 জনে চাহ ভাল পায় বা চাহ খায় বুলি কৈছে বা মাৰবা সাৰ্ভেটোত গম পোৱা গ'ল আৰু 225 গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কফি ভাল পায় আৰু ইয়াত কৈছে 100 were taking both tea and coffee আৰু 100 গৰাকী এনেকা ষ্টুডেন্ট আছে যি চাহও খায় আৰু কফিও খায় এতিয়া তোমাক কোৱেশ্চনটো সুধিছে ফাইন্ড হাউ মেনি ষ্টুডেন্টস were taking neither tea nor coffee এতিয়া আমি ক'ব লাগে কেইজন ছাত্ৰ-ছাত্ৰীয়ে টি বা কফি কোনো এটা নাখায় এটা সাৰ্ভেটো প্ৰথম কথা কেইজন ছাত্ৰ-ছাত্ৰীৰ মাজত কৰা হৈছিল 600 জন তেন্তে তোমাৰ টোটাল ষ্টুডেন্ট 600 জন আছে 600 জনৰ ভিতৰত এতিয়া যেতিয়া খুদা গ'ল চাহ কোনে ভাল পায় কফি কোনে ভাল পায় তেতিয়া তাৰ ভিতৰত 150 জনে চাহ খাওঁ বুলি ক'লে আৰু 225 গৰাকীয়ে কফি খাওঁ বুলি ক'লে এটা ইয়াতে এটা কথা তোমালোকক মন কৰিব লাগিব বা তোমালোকক কোৱেশ্চনটো ডাইৰেক্টকে কৈ দিয়া নাই 600 গৰাকীৰ ভিতৰত যে প্ৰত্যেকজনে চাহ বা কফি যিকোনো এটা খাব লাগিব বুলি এতিয়া ইয়াত এই 600 গৰাকীৰ ভিতৰত এনেকা ষ্টুডেন্টও থাকিব পাৰে যি চাহও নাখায় কফিও নাখায় সেইকাৰণে তোমালোকে টোটেলটো এই 600 গৰাকী এটো ধৰিলে নহব মানে চাহ খোৱা আৰু কফি খোৱা ছাত্ৰ-ছাত্ৰী টোটেলটো 600 নহয় ইয়াত 600 ভিতৰত নো ডাউট এনেকা ষ্টুডেন্টও থাকিব পাৰে যি চাহও নাখায় কফিও নাখায় ইয়াত 150 টো দিয়া আছে চাহ খোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু 225 টো দিয়া আছে কফি খোৱা আৰু 100 গৰাকী এনেকা আছে যি চাহও খায় কফিও খায় এতিয়া আমাক সুধিছে হেতুৱে সুধিছে কেই গৰাকীয়ে চাহও নাখায় কফিও নাখায় তেন্তে বেসিক্যালি এনেকা ধৰণৰ কোৱেশ্চনবোৰ কৰা প্ৰসেছটো মই আগতে শিকাই আহিছো প্ৰথমে আমি সেট দুটা ডিফাইন কৰি লম এটা সেটত কি ধৰিম চাহ খোৱা ছাত্ৰ-ছাত্ৰীসকলক এটা সেটত ডিফাইন কৰিম আৰু এটা সেটত কফি খোৱা ছাত্ৰ-ছাত্ৰীসকলক ডিফাইন কৰিম তাৰ পিছত সেই ফৰ্মুলাটো যেটো ফৰ্মুলাৰ কথা কৈছিলো সেই ফৰ্মুলাটো হয় তোমালোকৰ ধুনীয়াকে বস্তুটো ওলাই যাব let t equal to এতিয়া মই চাহ খোৱা ছাত্ৰ-ছাত্ৰীক যেটো সেট হ'ব সেই সেটক মই t আখৰ দিনত কৈছো t equal to set of students who take tea এটা চাহ খোৱা ছাত্ৰ-ছাত্ৰীসকলক মই
টি আখৰে ডিনোট কৰি লৈছোঁ বা চাহ খোৱা ছাত্ৰ ছাত্ৰীসকলৰ যিটো ছেট হ'ব সেই ছেটটো মই টি আখৰে ডিনোট কৰিছোঁ আৰু কফি খোৱা ছাত্ৰ ছাত্ৰীসকলক মই তেন্তে চি আখৰে ডিনোট কৰিম তোমালোকে যিকোনো আখৰে ডিনোট কৰিব পাৰা C equal to set of students who take coffee ঠিক আছে তেন্তে যিসকল ছাত্ৰ ছাত্ৰীয়ে চাহ খাওঁ বা চাহ খাই ভাল পাওঁ বুলি কৈছিলে বা যিসকলে চাহ খাওঁ বুলি কৈছিলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ছেট বা সংহতি হ'ব তাক মই টি আখৰে ডিনোট কৰি ল'লোঁ আৰু কফি খোৱা ছাত্ৰ ছাত্ৰীৰ সংহতিটোক মই চি আখৰে ডিনোট কৰি ল'লোঁ এতিয়া কুৱেশ্যনটোত কিখিনি ডাটা দিয়া আছে সেইখিনি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰা এটা প্ৰথম কথা চোৱা এই 600টো টোটেল ষ্টুডেণ্ট হয় এতিয়া ইয়াৰ ভিতৰত চাহ খোৱা ছাত্ৰ ছাত্ৰীখিনিও আছে চাহ নোখোৱাখিনিও আছে কফি খোৱাখিনিও আছে কফি নোখোৱাখিনিও আছে 600 টোটেল ছাত্ৰ ছাত্ৰী এতিয়া তাৰ ভিতৰত 150 জনে চাহ খায় তেন্তে তোমাৰ যিটো চাহ খোৱা ছেট বা চাহ খোৱা ষ্টুডেণ্টসকলৰ যিটো ছেট টি তেন্তে সেই টি ছেটটোত কিমানজন ছাত্ৰ ছাত্ৰী আছে 150 জন আছে তেন্তে হিয়াৰ গিভেন এন অফ টি মানে যিটো টি বুলি ছেট লৈছিলোঁ টি বুলি কোনটো ছেট লৈছিলোঁ চাহ খোৱা ছাত্ৰ ছাত্ৰীসকলৰ ছেটটো লৈছিলোঁ তাত আছে 150 জন এইটো ইয়াত স্পষ্টকৈ লিখি দিছে কি লিখিছে 150 ষ্টুডেণ্টছ ৱেৰ ফাউণ্ড টু বি টেকিং টি তেন্তে এন অফ টি আহিব 150 অ'কে দেন নেক্সট লাইনটো চোৱা এণ্ড 225 টেকিং কফি তেন্তে কফি খোৱা ছেটটোক যিহেতু মই চি বুলি ধৰিছিলোঁ তেন্তে সেই ছেটটোত কেইজন ছাত্ৰ ছাত্ৰী আছে 225 তেন্তে এন অফ চি বেচিকেলি ইয়াত কিমান দিয়া আছে 225 এতিয়া নেক্সট চোৱা 100 ৱেৰ টেকিং বোথ টি এণ্ড কফি এইটোৱে কি ক'লে 100জন ছাত্ৰ এনেকুৱা আছে যি চাহো খায় আৰু কফিও খায় মানে চাহ খোৱা ছেটটো যেতিয়া তেওঁলোকক সুধিলে চাহ খায় নে নাখায় তেতিয়া তেওঁলোকে চাহ খাওঁ বুলিও ইয়েছ বুলি ক'লে আৰু কফি খাওঁ নে নাখাওঁ সুধোতেও তেতিয়াও ইয়েছ ক'লে মানে 100জন ছাত্ৰ ছাত্ৰী বোথ ছেটত আছে টিটো আছে চিটো আছে আৰু বোথ থকাটোক মেথছৰ ভাষাত কেনেকৈ ডিনোট কৰে ইণ্টাৰছেকশ্যন মানে ধৰি লোৱা এটা ছেট আছে এ আৰু এটা ছেট আছে বি আৰু দুইটাতে থকাটো বুজাবলৈ আমি কি কৰিম এ ইণ্টাৰছেকশ্যন বি ল'ম মই আগৰ ভিডিঅ'বোৰত এইবোৰ বিষয়ে কৈ আহিছোঁ তেন্তে ইয়াত লিখিম কি লিখিম তেন্তে এন অফ যিহেতু ছেটকেইটা ইয়াত এটা টি আৰু এটা চি দুইটা ছেটতে থকা বুজাব লাগে তেন্তে কি লিখিম এন অফ টি ইণ্টাৰছেকশ্যন মানে দুইটাতে আছে আৰু তেনেকুৱা ষ্টুডেণ্ট 100 অ'কে এতিয়া আমি উলিয়াব লাগে ফাইণ্ড হাউ মেনি ষ্টুডেণ্টছ ৱেৰ টেকিং নাইডাৰ টি নৰ কফি আমি উলিয়াব লাগে কেইজনে চাহো নাখায় কফিও নাখায় এতিয়া কুৱেশ্যনটো ভালকৈ মনোযোগ দি মন কৰিলে গম পাবা এই কুৱেশ্যনটোত কেইজনে চাহ নাখায় কফি নাখায় সুধিছে তেন্তে আমি এটা কাম কৰিব পাৰোঁ প্ৰথমে তুমি চাহ খোৱা আৰু কফি খোৱা ষ্টুডেণ্টৰ টোটেল সংখ্যাটো উলিয়াই দিয়া যিসকলে চাহ বা কফি খায় ঠিক আছে উলিয়ালা তাৰপিছত টোটেল যিহেতু 600 আছে 600 পৰা যদি আমি মাইনাছ কৰি দিওঁ তেন্তে যিসকলে নাখায় সেইটো ওলাই যাব ধৰি লোৱা তুমি গম পালা চাহ খোৱা আৰু কফি খোৱা ষ্টুডেণ্টৰ সংখ্যা 400 জন তেন্তে অবভিয়াছলি চাহ বা কফি নোখোৱা ষ্টুডেণ্টৰ সংখ্যা কিমান হ'ব 200 জন হ'ব তেন্তে আমি প্ৰথমে এই কুৱেশ্যনটোত অলপ উল্টাকৈ যাব লাগিব আমাক কুৱেশ্যনটোত কৈছে ফাইণ্ড হাউ মেনি ষ্টুডেণ্টছ ৱেৰ টেকিং নাইডাৰ টি নৰ কফি চাহ বা কফি নোখোৱা ষ্টুডেণ্টৰ সংখ্যা সুধিছে আমি প্ৰথমে তেন্তে কি কৰিম চাহ বা কফি খোৱা ষ্টুডেণ্টৰ সংখ্যা উলিয়াই ল'ম আমি প্ৰথমে চাহ বা কফি খোৱা ষ্টুডেণ্টৰ সংখ্যা উলিয়াই ল'ম তাৰপৰা টোটেলৰ পৰা মাইনাছ কৰিলে নোখোৱাখিনি থাকি যাব বুজি পালানে তেন্তে ইয়াত মানে চাহ খোৱা বা কফি খোৱা সেইটোক বুজাব হ'লে আমি ইউনিয়ন ল'ব লাগিব তেন্তে আমি ইয়াত কি উলিয়াম বেচিকেলি এন অফ টি ইউনিয়ন চি উলিয়াম এইটো উলিয়াৰ লগে লগে আমি কি পাই যাম এনেকুৱা ষ্টুডেণ্টখিনি পাই যাম যিখিনিয়ে চাহ বা কফি যিকোনো এটা খায় দুটা খালেও চলিব বা চাহ খালেও চলিব কফি খালেও চলিব আৰু সেইটো পাই যোৱাৰ লগে লগে 600 যিহেতু টোটেল ষ্টুডেণ্ট তাৰপৰা বি কৰিলে তুমি আনচাৰ পাবাই তেন্তে বেচিকেলি আমি ইয়াত এন অফ টি ইউনিয়ন চি উলিওৱাটোৱে আমাৰ কাম তাৰ পাছতো এটা বিয়োগৰ খেল আৰু এতিয়া তেন্তে আমি ফৰ্মুলাটো জানো ফৰ্মুলাটো লগাই দিয়া উই ন' ডেট বা যি লিখা আৰু তোমালোকৰ কথা উই ন' ডেট ফৰ্মুলাটো মই অলপ দেৰি আগত কৈছিলোঁ এন অফ যেতিয়া এন অফ যদি ছেটকেইটা এ আৰু বি হয় কি হয় এন অফ এ ইউনিয়ন বি ইকুৱেল টু এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি হয় তেন্তে ইয়াত ছেটকেইটা টি আৰু চিত আছে তেন্তে এ বি জেগাত টি আৰু চি আহিব টি ইউনিয়ন চি ইকুৱেল টু এন অফ টি প্লাছ এন অফ চি মাইনাছ এন অফ টি ইণ্টাৰছেকশ্যন চি বেচিকেলি ফৰ্মুলা এইটোৱে এ জেগাত টি লিখিছোঁ
বি জেগাত চি লিখিছোঁ এটা ভ্যালুবোৰ বহাই যোৱা n of t জেগাত কিমান 150 n of c জেগাত কিমান 225 minus n of t intersection c t intersection c ভ্যালু কিমান 100 এটা প্ৰথম এইকেইটা যোগ কৰা 150 আৰু 225 যোগ কৰা 7 375 minus 100 তেন্তে 375 পৰা যদি তুমি 100 সাবট্ৰেক্ট কৰা কিমান পাবা 275 পাবা তেন্তে আমি গম পালো 275 জন এনেকা ছাত্ৰ ছাত্ৰী আছে য'ত চাহ খোৱাখিনিও সোমাই আছে কফি খোৱাখিনিও সোমাই আছে বা চাহ বা কফি দুইটা খোৱাখিনিও সোমাই আছে ঠিক আছে তেন্তে আমি উলিয়াব লাগে নোখোৱাখিনি তেন্তে টোটালৰ পৰা মাইনাস কৰিলে হৈ গ'ল যেহেতু টোটাল 600 জন তেন্তে মাইনাস কৰিলে হৈ গ'ল আনসাৰটো ওলাই গ'ল তেন্তে আমি কি লিখিম যেহেতু টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কি দি আছে টোটাল নাম্বাৰ অফ students is equal to 600 হয় না হয় therefore number of students who takes neither tea or no coffee তেন্তে কিমান হ'ব therefore number of students who neither take tea nor coffee তেন্তে চাহ বা কফি দুইটা নোখোৱা ষ্টুডেণ্টৰ সংখ্যা কেনেকৈ উলিয়াম তেন্তে টোটেলৰ পৰা মাইনাস কৰিলে হ'ল যেজনে খায় কফি হৈছে না CO মই ইটো ইয়াত বেছি লগালোঁ COFFEE ঠিক আছে আমি কি উলিয়াম তেন্তে টোটেল ষ্টুডেণ্ট যিহেতু 600 জন তাত চাহ খোৱাখিনি সোমাই আছে নোখোৱাখিনি সোমাই আছে কফি খোৱাখিনি সোমাই আছে কফি নোখোৱাখিনি সোমাই আছে আৰু চাহ বা কফি দুইটা খোৱাখিনি সোমাই আছে তেন্তে নোখোৱাখিনি কেনেকৈ উলিয়াম নাম্বাৰ অফ ষ্টুডেণ্টছ হু নাইডাৰ টেক টি ন'ৰ কফি ইজ ইকুৱেল টু 600 মাইনাছ কেইজনে চাহ বা কফি খায় বা দুটাই খায় কেইজনে খায় মানে ইউনিয়নটোত কিমান আছে 275 এইটো বিয়োগ কৰি দিয়া 600 মাইনাছ 275 এইটো কিমান হ'ব তেন্তে 325 হ'ব চাগে মেবি বিয়োগ কৰিছা 325 আহিব হয়নে 325 তেন্তে আমাৰ ফাইনেল আনসাৰ এইটোৱে তেন্তে আমাক কোৱেশ্যনটো যিটো দিছিলে ফাইণ্ড হাউ মেনি ষ্টুডেণ্টছ ওয়ে টেকিং নাইডাৰ টি ন'ৰ কফি তেন্তে কিমান হ'ব আনসাৰ 325 325 জন এনেকুৱা ষ্টুডেণ্টছ আছে যি চাহ বা কফি কোনো এটাও নাখায় মানে এটা সেটতো নাই ওকে তেন্তে এইটো ধুনীয়াকৈ নোট কৰি লোৱা তেন্তে ইয়াৰ পাছত 14 নম্বৰ কোৱেশ্যনটো এনেকুৱা ধৰণৰ হয় এটা নেক্সট কোৱেশ্যন যেটো 14 নম্বৰ কোৱেশ্যনটো চোৱা এইটো কোৱেশ্যনটো বেসিক্যালি হে আগৰ কনসেপ্টটোৱে লাগিব হে ফৰ্মুলাটোৱে লাগিব এই কোৱেশ্যনটো মিসেলিনিয়াছত দিয়া কোনো অৰ্থই নাই একদম ইজি কোৱেশ্যন তোমালোকে নিজে পাইবা কি কৈছে ইন এ গ্ৰুপ অফ ষ্টুডেণ্টছ এটা ষ্টুডেণ্টৰ মানে গ্ৰুপ এটা আছে 100 ষ্টুডেণ্টছ নো হিন্দী 100 জন ষ্টুডেণ্টে হিন্দী জানে বুলি কৈছে ওকে হিন্দী কত জনা মানে যেটো সেট হ'ব ছাত্ৰ ছাত্ৰীৰ যেটো সেট হ'ব তাত কেইজন থাকিব 100 জন আছে 50 নো ইংলিশ 50 জনে ইংলিশ জানে বুলি কৈছে হিন্দী জানে 100 জনে 50 জনে ইংলিশ জানে মানে ইংলিশ জনা যেটো সেট হ'ব তাত 50 জন থাকিব 25 নো বোথ মানে 25 জন এনেকুৱা আছে যে হিন্দীও জানে প্লাস ইংলিশও জানে ওকে ইচ অফ ষ্টুডেণ্টছ নোজ আইডাৰ হিন্দী অৰ ইংলিশ এই কথাটো সদায় ইম্পৰ্টেণ্ট এইটো কোৱেশ্যন এই অৰ্থটো বুজোৱা লাইনটো কোৱেশ্যনটো দিয়া আছে নে সদায় মন কৰিবা ইয়াত দিয়া আছে এই কোৱেশ্যনটো কি কৈছে মই আগৰ কোৱেশ্যনবোৰটো কৈছিলোঁ এইটো কথা ইচ অফ ষ্টুডেণ্টছ নোজ আইডাৰ হিন্দী অৰ ইংলিশ এটা যেটো ষ্টুডেণ্টৰ গ্ৰুপৰ কথা কৈছে তাৰ ভিতৰত মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে দুটাৰ ভিতৰত যিকোনো এটা মেবি জানিবই লাগিব মানে মাষ্ট বি জানিবই লাগিব ইচ অফ ষ্টুডেণ্টছ নোজ আইডাৰ হিন্দী দুটা নাজানিলেও কথা নাই বাৰু কিন্তু যিকোনো এটা জানে সেইটো কথা কৈছে মানে যেটো ষ্টুডেণ্টৰ গ্ৰুপৰ কথা কৈছে তাত এজনো ছাত্ৰ ছাত্ৰী এনেকুৱা নোলাব যি হিন্দী বা ইংলিশ এটাও নাজানে তেনেকুৱা এজনো নোলায় মানে সকলোৱে প্ৰত্যেকে এটা হলে এটলিষ্ট এটা হলেও সাবজেক্ট মানে ল্যাঙ্গুৱেজ জানিবই হেতু মেবি হিন্দী হ'ব পাৰে ইংলিশও হ'ব পাৰে কিন্তু তাৰ ভিতৰত 25 জন এনেকুৱা আছে যি দুইটাই জানে এতিয়া কৈছে হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন এ গ্ৰুপ এইটো একদম ইজি কোৱেশ্যন এতিয়া হে গ্ৰুপটোত কিমানজন ষ্টুডেণ্ট আছে বুলি সুধিছে তেন্তে আমি হিন্দী জনা আৰু হিন্দী ইংলিশ জনা ছাত্ৰ ছাত্ৰীখিনি কথা জানো হিন্দী জনা 50 জনে হিন্দী জানে সৰি 100 জনে হিন্দী জানে 50 জনে ইংলিশ জানে 25 জনে দুইটাই জানে মানে বেসিক্যালি যদি আমি দুটা সেট কম্পেয়াৰ কৰো দুটা সেট আছে বুলি ধৰা এটা এইটো সেট এটা এইটো সেট
ধৰি লওক এইটো হিন্দী জনা ষ্টুডেণ্ট ইয়াত 100 জন আছে ধৰি লওক আৰু এইফালতো এইটো ধৰি লওক ইংলিছ জনা ষ্টুডেণ্ট ইয়াত 50 জন আছে আৰু মাজে ইণ্টাৰছেকশ্যনত ধৰি লওক 25 জন আছে যি হিন্দী ইংলিছ দুয়োটাই জানে এতিয়া আমি ক'ব লাগে গোটেই গ্ৰুপটোত মানে গোটেই এই গ্ৰুপটোত কিমান আছে বেচিক্যালি আমি এই সেটক যদি এ ধৰো এই সেটক কি ধৰো বি ধৰো তেন্তে আমি উলিয়াব লাগে বেচিক্যালি এ ইউনিয়ন বি উলিয়াব লাগে মানে দুইটা সেটতে থকা ষ্টুডেণ্ট উলিয়াব লাগে ঠিক আছে তেন্তে ইয়াত আমাক এই লাইনটো বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইচ অফ দ্য ষ্টুডেণ্টছ নোজ আইডাৰ হিন্দী অৰ ইংলিছ তেন্তে এই গ্ৰুপটো মানে প্ৰত্যেকে কোনোবা এটা ছাবজেক্ট মানে লেংগুৱেজ জানেই তেন্তে আমি ইউনিয়নটো উলিয়াই দিলে হ'ব ছেটকেইটাক আমি ধৰি ল'ম এটাক ধৰি লোৱা এছ বুলি ধৰি ল'লোঁ মানে হিন্দী কোৱা ছেটটোক এছ বুলি ধৰিলোঁ ইংলিছ কোৱা ছেটটোক ই বুলি ধৰিলোঁ তাৰপিছত আমাৰ সেইমতে ডাটাখিনি লিখিম তাৰপৰা তাৰ ইউনিয়নটো উলিয়াই দিলে আমাৰ কাম শেষ এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত কৰিছোঁ লেট এছ ইকুৱেল টু মই হিন্দী যিটো ছেট বা হিন্দী জনা যিটো ষ্টুডেণ্টৰ ছেট হ'ব তাক এছ বুলি ধৰিছোঁ ছেট অফ ষ্টুডেণ্টছ who know Hindi next আমি ইংলিছৰ কাৰণে ই বুলি ধৰো set of students who know English ঠিক আছে গিভেন ইয়াত কি ডাটা দিয়া আছে চোৱা তেন্তে 100 ষ্টুডেণ্ট নো হিন্দী মানে 100 জন ষ্টুডেণ্টে হিন্দী জানে তেন্তে হিন্দী জনা ছেটটোত কিমানজন ষ্টুডেণ্ট আছে 100 জন আছে 100 ষ্টুডেণ্টছ নো হিন্দী আৰু হিন্দী জনা ছেটটোক যিহেতু মই এছ বুলি ধৰিলোঁ তেন্তে এন অফ এছত কিমানজন আছে 100 জন এন অফ এছ ইকুৱেল টু 100 এতিয়া নেক্সট কৈছে 50 নো ইংলিছ তেন্তে ইংলিছ জনা যিটো ষ্টুডেণ্টৰ ছেট তাত 50 জন আছে মানে ডেট মিনছ এন অফ ই ওকে নেক্সট কৈছে 25 জন 25 নো বোৰ্ড মানে 25 জনে দুইটা জানে হিন্দীও জানে ইংলিছো জানে মানে ইণ্টাৰছেকশ্যনটোত আছে মানে বোৰ্ড বুলি ক'লে সদায় দুটাতে থকা মানে ইণ্টাৰছেকশ্যনটোত আছে মানে হিন্দীও ক'ব পাৰিব লাগিব আৰু ইংলিছো ক'ব পাৰিব লাগিব এন এছ ইণ্টাৰছেকশ্যন ই ইকুৱেল টু 25 এতিয়া বেচিক্যালি সেইটো কথা ক'লোৱে মই ইচ অফ দ্য ষ্টুডেণ্টছ নোজ আইডাৰ হিন্দী অৰ ইংলিছ মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মাষ্ট বি এটা লেংগুৱেজ জানিবই লাগিব ডেট মিনছ এতিয়া আমাক হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন এ গ্ৰুপ মানে গ্ৰুপটোত থকা কিমানজন ষ্টুডেণ্ট আছে সুধিছে বা গ্ৰুপটোত কিমানজন ষ্টুডেণ্ট আছে সুধিছে তাৰ কাৰণে আমি সাধাৰণকৈ ইউনিয়নটো উলিয়াই দিলেই হ'ল ঠিক আছে মানে এছ মানে হিন্দী জনা ষ্টুডেণ্টৰ ছেটটো আৰু ই মানে ইংলিছ জনা ষ্টুডেণ্টৰ ছেটটো আৰু তাকে মিলাই পিটি লিখি দিওঁ যদি বা মিলাই জুলাই লিখি দিওঁ যদি যিটো ছেট পাম তাত যিমানটা এলিমেণ্ট থাকিব সিমানটাই টোটেল গ্ৰুপটোত থকা ষ্টুডেণ্ট হ'ব তেন্তে এইটো উলিয়াব লাগে বেচিকেলি ঠিক আছে তেন্তে একৰ্ডিং টু দ্য কুৱেশ্যন বা উই ন' ডেট একৰ্ডিং টু দ্য কুৱেশ্যনে ডাটাখিনি লিখিলোৱে উই ন' ডেট তেন্তে এইটো কাৰণে আমি ডাইৰেক্ট ফৰ্মুলাই জানো এন অফ আমি এ ইউনিয়ন বি হ'লে কি লিখোঁ ইয়াত এছ ইউনিয়ন ই আছে এন অফ এছ ইউনিয়ন ই আমাৰ যদি এ ইউনিয়ন বি থাকিলেহেঁতেন তেন্তে প্ৰথম আহিলেহেঁতেন এন অফ এ ইয়াত কি আহিব এন অফ এছ আহিব প্লাছ এন অফ বি আহিলেহেঁতেন ইয়াত কি আহিব এন অফ ই আহিব তাৰপিছত মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি আহে ইয়াত এন অফ এছ ইণ্টাৰছেকশ্যন ই আহিব এটা ভেলু বহাই দিয়া এন অফ এছৰ ভেলু 100 প্লাছ এন অফ ই ভেলু 50 মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই ভেলু 25 এইটো হ'ব 150 মাইনাছ 25 150ৰ পৰা যদি 25 বিয়োগ কৰোঁ কিমান পাবা 125 পাবা তেন্তে 125 জন ষ্টুডেণ্ট সেই গ্ৰুপটোত আছিলে হেন্স দে আৰ 125 ষ্টুডেণ্টছ ইন দ্য গ্ৰুপ লাষ্টত দেয়াৰফৰ লাইন এটা লিখি দিয়া হেন্স লিখিলে দেয়াৰফৰটো লিখিলে হ'ব হেন্স দেয়াৰ আৰ
total 125 students তোমালোকে বহিখনৰ তলত লিখিবা আৰু in the group ঠিক আছে আশা কৰিছো এটো বুজি পালা কোনো মানে প্ৰবলেম নাই কোৱেশ্চনটো আগৰ ধৰণৰ কৰা কোৱেশ্চনবোৰ নিচিনাই এনেটো মিসেলেনিয়াছত দিলে তোমালোকে নিজে হলো পাৰিলাহেঁতেন ধুনীয়াকৈ নোট কৰি লোৱা ভিডিঅটো পোষ্ট কৰি ওকে তেন্তে মই আশা কৰিছো তোমালোকে কোৱেশ্চন নম্বৰ 14 লৈকে বুজি পালা এতিয়া কোৱেশ্চন নম্বৰ 15 পাছ হোৱা এই কোৱেশ্চনটো অকমান ভাল মানে কোৱেশ্চনটো অকমান এইটো কোৱেশ্চন অকমান তোমালোকে আগে কৰা কোৱেশ্চনবোৰ নিচিনা নহয় সো ভালকে বুজিবলৈ চেষ্টা কৰিবা কি কৈছে in a survey of 60 people এক মিনিট in a survey of 60 people it was found that 25 people read newspaper is 60 জন মানুহৰ ভিতৰত সাৰ্ভে এটা কৰা হৈছিল তাৰ ভিতৰত পোৱা গ'ল যে 25 জনে এস নামৰ নিউজপেপাৰ এখন পঢ়ে then 26 people read newspaper T 26 জন মানুহে T নামৰ নিউজপেপাৰখন পঢ়ে 26 read newspaper I 26 জনে নিউজপেপাৰ I পঢ়ে মানে তিনিখন নিউজপেপাৰ আছে এখন এস এখন T এখন I 25 জনে এস পঢ়ে এস নিউজপেপাৰখন পঢ়ে 26 জনে T নামৰ নিউজপেপাৰখন পঢ়ে 26 জনে I নামৰ নিউজপেপাৰখন পঢ়ে 9 read both S and I 9 জনে S খনো পঢ়ে আৰু I খনো পঢ়ে মানে দুখন নিউজপেপাৰ পঢ়ে S আৰু I দুইখন পঢ়ে 9 জনে 11 read both S and T 11 জন এনেকুৱা আছে যি S নামৰ নিউজপেপাৰখনো পঢ়ে আৰু T নামৰ নিউজপেপাৰখনো পঢ়ে 8 read both T and I 8 জন এনেকুৱা আছে যি T নামৰ নিউজপেপাৰখনো পঢ়ে আৰু I নামৰ নিউজপেপাৰখনো পঢ়ে ক্লিয়াৰ 3 read all 3 newspaper এতিয়া তিনিজন এনেকুৱা আছে যি গুটে তিনিখন পঢ়ে এসও পঢ়ে আইও পঢ়ে টিও পঢ়ে এটা কৈছে ফাইন্ড the number of people who read at least one of the newspaper এতিয়া এই কোৱেশ্চন কিটা কি উলিয়াব লাগে হেতু আগত যদি তুমি ইনফৰমেশন খিনি আগে গুটাই লব পাৰা তেতিয়া কোৱেশ্চনটো আগবাঢ়িব পাৰিবা ইয়াত প্ৰথম এটা কথা তোমালোকে বুজিব লাগিব ইয়াত দুটা সেটত খেলটো হোৱা নাই ইয়াত বেসিক্যালি তিনটা সেটত খেলটো হৈছে তিনটা সেটৰ কথা হৈ গল হয়নে মানে এস নিউজপেপাৰখনৰ পঢ়া ষ্টুডেন্ট মানুহখিনিক লৈ এটা সেট বনাব লাগিব আই নিউজপেপাৰখন পঢ়া মানুহখিনিক লৈ আন এটা সেট বনাব লাগিব আৰু টি নামৰ নিউজপেপাৰখন পঢ়া মানুহখিনিক লৈ বেলেগ এটা সেট বনাব লাগিব ধৰি লোৱা এস নিউজপেপাৰখন পঢ়া মানুহৰ সেটটো ধৰি লোৱা এ বুলি ধৰিছো আৰু নেক্সট আই নিউজপেপাৰখন পঢ়া মানুহৰ সেটটো ধৰি লোৱা মই বি বুলি ধৰিছো আৰু যিখন থাকিলে টি আৰু টি নিউজপেপাৰ পঢ়া সেটটোক ধৰি লোৱা মানুহৰ সেটটোক মই সি বুলি ধৰিছো ঠিক আছে এই এটোৱে কি বুজাইছে এস নিউজপেপাৰখন পঢ়া মানুহৰ সেটটো বুজাইছে এটোৱে এইখিনিয়ে আৰু বি এ বুজাইছে আই নামৰ নিউজপেপাৰখন পঢ়া মানুহৰ সেটটো আৰু সি এ বুজাইছে টি নামৰ নিউজপেপাৰখন পঢ়া মানুহৰ সেটটো আৰু টোটেল মিলিজুলি আছে 60 জন ক্লিয়াৰ এতিয়া 60 জনৰ ভিতৰত এইটো কথা কৈ দিয়া নাই যে প্ৰত্যেককে মানে 60 জনৰ ভিতৰত প্ৰত্যেককে কোনবা এখন পঢ়িবই লাগিব মাছ বি হেতু কথা কোৱা নাই তেন্তে 60 জনৰ ভিতৰত কিছুমান দুজন মান এনেকুৱা থাকি যাব পাৰে যি কোনো এখনেই পঢ়া নাই হেতু কথা মন দিবা ইয়াত কতো উল্লেখ কৰি দিয়া নাই 60 জনৰ ভিতৰত প্ৰত্যেককে কোনবা এখন পঢ়িবই লাগিব তেন্তে এটো তুমি টোটাল বুলি ধৰিব নোৱাৰা এটো মানে গুটে দু তিনটা সেটৰ হেইটো ইউনিয়নটো বুলি ধৰিব নোৱাৰা কেলে কাৰণ ইয়াত কতো এটা কথা মেনশন কৰি দিয়া নাই যে 60 জনৰ ভিতৰত এজন মানে প্ৰত্যেকজনে কোনবা এখন নহয় কোনবা এখন পঢ়িবই লাগিব ইয়াত কতো কোৱা নাই ক্লিয়াৰ তেন্তে আমি প্ৰথমে সেট গিটাক ধৰি লম এ বি সি বুলি তেন্তে প্ৰথমটো আমি 1 2 বুলি নাম স্টাৰ্ট কৰা আমি জেনাৰেল কোৱেশ্চনটো আগবাঢ়িছো প্ৰথম তাৰ পিছত 1 2 বুলি স্টাৰ্ট কৰিম let a equal to the set of people who read newspaper
এছ ঠিক আছে এছ নিউজ পেপাৰখন পঢ়া মানুহৰ সেটুক এ বুলি ধৰি ললো ওকে ঠিক তেনেকৈ বি বুলি কি ধৰিম দা এইবোৰ কমা কমা দিলে হ'ব দা সেট অফ পিপল হু ৰিড নিউজ পেপাৰ আই নেক্সট সি দা সেট অফ পিপল হু ৰিড নিউজ পেপাৰ কি টি আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা এতিয়া ডাটাখিনি কেনেকৈ লিখিম চাবা প্ৰথম এই 60টো এতিয়া ইউজ নহয় কতো কেলে ইউজ নহয় কাৰণ 60টো মানুহ আছে হয় সাৰ্ভেটোত 60জন মানুহ আছে কিন্তু ইয়াত এটা কথা কোৱা নাই যে 60 জনৰ ভিতৰত যিকোনো এখন নিউজ পেপাৰ এজনে পঢ়িবই লাগিব এইটো কথা কৈ দিয়া নাই এতিয়া ইয়াত নেক্সট লাইনটো পা চোৱা মানে নেক্সট পইণ্টটো পা চোৱা ইট ৱাজ ফাউণ্ডেড 25 পিপল ৰিড নিউজ পেপাৰ এছ মানে এছ নিউজ পেপাৰখন পঢ়া মানুহ কেইজন আছে 25 জন অৰ্থাৎ এছ নিউজ পেপাৰ পঢ়া মানুহ সেটুক এই বুলি ধৰিছোঁ তেন্তে এ সেটটোত মেম্বাৰ কিমান আছে 25 জন আছে তেন্তে গিভেন এন অফ এ ইকুৱেল টু 25 নেক্সট 26 ৰিড নিউজ পেপাৰ টি নামৰ নিউজ পেপাৰখন পঢ়া মই নামাকৰণটো ভুল কৰি দিলোঁ নি বাৰু একো নাই দিয়া মই আগে টিটো আগে পাছত লিখিলোঁ এইটো মই টি কৰি দিছোঁ বি সেটটো ধৰিছোঁ মই টি নিউজ পেপাৰখন পঢ়া সেটটোত বি বুলি ধৰিছোঁ আৰু চিটো আই পঢ়া সেটুক চি বুলি ধৰিছোঁ ক্লিয়াৰ এতিয়া 26 ৰিড নিউজ পেপাৰ টি পঢ়া নিউজ পেপাৰ টি পঢ়া সেটটোত কেইজন আছে 26 জন আছে তেন্তে নিউজ পেপাৰ টি পঢ়া সেটুক মই কি বুলি ধৰিলোঁ বি বুলি ধৰিছোঁ তেন্তে এন অফ বি কিমান তেন্তে এন অফ বি 26 ৰিড নিউজ পেপাৰ আই তেন্তে আই পঢ়া সেটুক মই চি বুলি ধৰিছোঁ তেন্তে এন অফ চি হ'ব 26 ক্লিয়াৰ নেক্সট চোৱা 9 ৰিড বোথ এছ এণ্ড আই এছ পঢ়া সেটুক মই এ বুলি ধৰিছোঁ আৰু আই পঢ়া সেটুক মই চি বুলি ধৰিছোঁ তেন্তে এ আৰু চি প্ৰত্যেকতে থকা পিপুলৰ সংখ্যা কেইজন 9জন মানুহ এনেকুৱা আছে যি এছো পঢ়ে আইও পঢ়ে আই নিউজ পেপাৰখনো পঢ়ে এছ পঢ়া নিউজ পেপাৰখন পঢ়া সেটুক মই যিহেতু এ বুলি ধৰিলোঁ আৰু আই পঢ়া আই নিউজ পেপাৰখন পঢ়া সেটুক মই চি বুলি ধৰিলোঁ তেন্তে সিহঁতৰ এ ইণ্টাৰছেকশ্যন চিত কিমানজন থাকিব 9জন থাকিব এটা নেক্সট চোৱা 11 ৰিড বোথ এছ এণ্ড টি 11জন আছে যি এছো পঢ়ে টিও পঢ়ে এছ পঢ়া সেটুক মই কি বুলি ধৰিলোঁ এ আৰু টি পঢ়া সেটুক মানে টি নিউজ পেপাৰখন পঢ়া সেটুক মই যিহেতু বি বুলি ধৰিলোঁ তেন্তে এ ইণ্টাৰছেকশ্যন বিত কেইজন আছে 11জন মানে এন অফ এ ইণ্টাৰছেকশ্যন বিত আছে 11জন নেক্সট 8 ৰিড বোথ টি এণ্ড আই মানে 8জন এনেকুৱা আছে যি টি নামৰ নিউজ পেপাৰখনো পঢ়ে মানে বি সেটটোতো থাকিব আৰু আই নামৰ নিউজ পেপাৰখনো পঢ়ে মানে চি সেটটোতো থাকিব মানে বেছিকেলি এইটো দিয়া আছে এন অফ বি ইণ্টাৰছেকশ্যন চি ইকুৱেল টু 8 এতিয়া ইয়াত আৰু এটা কথা কৈ দিলে থ্ৰী ৰিড অল থ্ৰী নিউজ পেপাৰ 3জন এনেকুৱা আছে যি এছো পঢ়ে টিও পঢ়ে আইও পঢ়ে বেছিকেলি তোমাৰ গোটেই 3টা সেটতে আছে মানে বেছিকেলি এন অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি মানে গোটেই গীতাতে আছে কেইজন 3জন ঠিক আছে ইয়াত এটা কথা ইয়াত মন দিলে চাবা ভেন ডায়াগ্ৰামটোত এ সেটটোত কেইজন আছে 25জন বি সেটটোত আছে 26জন আৰু চি সেটটোত আছে 26জন তদুপৰি এন অফ এ ইণ্টাৰছেকশ্যন চিত আছে 9জন এন অফ এ ইণ্টাৰছেকশ্যন বিত আছে 11জন আৰু এন অফ বি ইণ্টাৰছেকশ্যন চিত আছে 8জন এন অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চিত আছে 3জন তেন্তে এই কথাখিনিৰ পৰা আমি এটা কথা কনক্লুড কৰিব পাৰোঁ এতিয়া যিটো ভেন ডায়াগ্ৰাম আছে ভেন ডায়াগ্ৰামটো একদম মাজৰ যিটো সৰু পৰ্চনটোৱে কি বুজাইছে এই পৰ্চনটোৱে বুজাইছে আমাৰ গোটেই 3খন নিউজ পেপাৰ পঢ়া মানুহখিনি বুজাইছে হয়নে নহয় আৰু এই গোটেই পৰ্চনটো ভেলু কিমান হ'ব তেন্তে 3 হ'ব কাৰণ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি কিমান দি আছে 3 তেন্তে এই গোটেই
তেন্তে এই গোটেই সৰু পোৰ্চনটো ভ্যালু কিমান 3 এইটো অকণ মোৰ হোৱা খাই গ'ল এই সেটটো 3 এই সৰু পোৰ্চনটো দে সৰু পোৰ্চনটো এইটো ভ্যালু 3 এই পোৰ্চনটো এটা ঠিক তেনেকৈ a ইন্টাৰসেকশন c বুলি কওঁতে a সেটটো আৰু a c সেটটো চাব লাগিব দুটা সেটত থকা ইন্টাৰসেকশন দেই বিট থাকিব নোৱাৰে মানে বেসিক্যালি a পাৰ্টটো a ইন্টাৰসেকশন c বুলি কওঁতে a পাৰ্টটো হে a পাৰ্টটো a সেটটো আছে চোৱা আৰু c সেটটো আছে কিন্তু a পাৰ্টখিনি নহুমায় কাৰণ অনলি a ইন্টাৰসেকশন c মানে a থাকিব লাগিব আৰু c থাকিব লাগিব বিট থাকিব নোৱাৰে নহয় আৰু a পোৰ্চনটো কিমান a ইন্টাৰসেকশন c 9 a পোৰ্চনটো হ'ল 9 ঠিক তেনেকৈ a ইন্টাৰসেকশন b বুলি কওঁতে a কোনটো হ'ব চাচোন a সেটটো থাকিব লাগিব b সেটটো থাকিব লাগিব মানে a পোৰ্চনটো হ'ব ওপৰৰ এই বগা যে কৰিলো এই ডখৰলৈকে থাকিব তাৰ এই তলৰডখৰ নোৱাৰে তলৰডখৰ 3 হ'ব বুলি গম পালো তলৰডখৰ কেল নোৱাৰে a আৰু b আছে লগতে সেই তলৰডখৰ c টো আছে কিন্তু আমি অনলি চাব লাগে a আৰু b থকা আৰু ইয়াত কেজন আছে ইয়াত 11 জন আছে ইয়াত 11 আছে 11 জন পিপল আছে মানে এনেকুৱা ঠিক তেনেকৈ b ইন্টাৰসেকশন c বুলি কওঁতে এই ডখৰ ইয়াত কিমান জন আছে 8 জন আছে ঠিক আছে এনেকুৱা 3 জন মানুহ আছে যি গিজনে গুটেই 3খন নিউজ পেপাৰ পঢ়ে 11 জন মানুহ আছে যি মানে কি পঢ়ে এছ আৰু টি নামৰ নিউজ পেপাৰখন পঢ়ে তাৰপা 9 জন মানুহ আছে যি এছ নিউজ পেপাৰখন পঢ়ে লগতে আই নিউজ পেপাৰখন পঢ়ে ঠিক তেনেকৈ 8 জন মানুহ আছে যি টি নিউজ পেপাৰখন পঢ়ে আৰু আই নিউজ পেপাৰখন পঢ়ে ভেন ডায়াগ্ৰামটো এইটো বুজাবলৈ চেষ্টা কৰিলোঁ এতিয়া আমি উলিয়াব লাগে প্ৰথমটোত কি উলিয়াব লাগে চোৱা তোমালোকে বহিখনৰ তললৈ যাবা মই যেহেতু ইয়াত কৰিলে মোৰ বুজাবলৈ বেছি সুবিধা হ'ব সেয়ে মই এইখন পেজ ৰেফাৰ কৰিছোঁ মই এখন পেজলৈ গৈছোঁ ওকে এতিয়া প্ৰথম কোৱেশ্যনটো এতিয়া ষ্টাৰ্ট হ'ব 1 নম্বৰ এতিয়া বহিখনৰ তলত লিখিবা তোমালোকে এখনতে লিখি ল'লোঁ 1 নম্বৰটো কি কৈছে দ্য নাম্বাৰ অফ পিপুল হু ৰিড এটলিষ্ট ওৱান অফ দ্য নিউজ পেপাৰ এটলিষ্ট মানে যিকোনো এটা থাকিলে হ'ল 8 থাকিলে হ'ব বি থাকিলে হ'ব চি থাকিলে হ'ব যিকোনো এটা থাকিলে হ'ল মানে 8 থাকিলে হ'ব অৰ বিট থাকিলে হ'ব অৰ চি থাকিলে হ'ব চি থাকিলে হ'ব বেসিক্যালি কি উলিয়াব কৈছে তেন্তে এটলিষ্ট বুলি কৈ দিয়াৰ লগে লগে 8 থাকিলে হ'ব মানে এছ নামৰ নিউজ পেপাৰখন পঢ়িলে হ'ব বিট থাকিলে হ'ব মানে টি নামৰ নিউজ পেপাৰখন পঢ়িলে হ'ব আৰু চিট থাকিলে হ'ব ডেট মিন্স আই নামৰ নিউজ পেপাৰখন পঢ়িলেও হ'ব মানে এটলিষ্ট মানে এ সেটৰ হ'লেও হ'ব অৰ বি সেটৰ হ'লেও হ'ব অৰ চি সেটৰ হ'লেও হ'ব কিন্তু হ'ব লাগিব আৰু মানে বেসিক্যালি আমি ইউনিয়নটো উলিয়াইলে হ'ল এ ইউনিয়ন বি ইউনিয়ন চি এতিয়া এই ফৰ্মুলাটো বেসিক্যালি তিনিটা সেট থাকিলে মই তোমালোকক লিখোৱা নাছিলোঁ চাগে মেবি লিখোৱা নাছিলোঁ যদিও এতিয়া নোট কৰি ল'বা আৰু আগৰ ভিডিঅ'ত যদি লিখাইছোঁ ভাল কথা তিনিটা সেট থাকিলে ফৰ্মুলাটো কেনেধৰণে হয় ফৰ্মেটটো আগৰ ধৰণৰে হয় আৰু প্ৰথম দুটা থাকিলে কি হয় এন অফ এ প্লাছ এন অফ বি হয় তিনিটা থাকিলেও তেনেকৈ প্ৰথম যোগ হ'ব এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ চি এইডোখৰলৈকে একেই তাৰপিছত মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি হ'ব ঠিক আছে প্ৰথম এন অফ এ ইণ্টাৰছেকশ্যন বি হ'ব তাৰপিছত মাইনাছ এন অফ এবাৰ বি আৰু চি এন অফ বি ইণ্টাৰছেকশ্যন চি হ'ব তাৰপিছত মাইনাছ এবাৰ চি আৰু এ এন অফ চি ইণ্টাৰছেকশ্যন এ হ'ব এইটো ফৰ্মুলা অকণমান দীঘল প্লাছ লাষ্টত প্লাছ কি হ'ব গোটেইকেইটা ইণ্টাৰছেকশ্যন মানে এন অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখিবা যদিহে মই আগত লিখোৱা নাছিলোঁ আগত যদি শিকাইছিলোঁ ভাল কথা মই পাহৰিছোঁ অলপ তেন্তে এন অফ এ ইউনিয়ন বি ইউনিয়ন চি চেট যদি তিনিটা থাকে তেন্তে ফৰ্মুলাটো কেনেধৰণে হয় এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ বি চি মানে প্ৰথম ছিংগুলকৈ হয় তাৰপৰা দুটাকৈ জোৰ কৰি আৰু এবাৰ লাষ্টত গোটেইকেইটা প্ৰথম এই দুটা জোৰ কৰোঁতে প্ৰথম কিবা মাইনাছ আৰু লাষ্টটো আগত প্লাছ এতিয়া এন অফ এ ভেলু বহাই দিয়া আনচাৰ ওলাই যাব এন অফ এ ভেলু 25 এন অফ ভি ভেলু 26 এন অফ চি ভেলু 26 মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি এন অফ এ ইণ্টাৰছেকশ্যন বি ভেলু 11 11
তাৰপিছত কি কৈছে মাইনাছ n অফ b ইণ্টাৰছেকশ্যন c ভেলু 8 মাইনাছ n অফ c ইণ্টাৰছেকশ্যন a আৰু a ইণ্টাৰছেকশ্যন c একেটাই বস্তু কিমান 9 তো প্লাছ n অফ a ইণ্টাৰছেকশ্যন b ইণ্টাৰছেকশ্যন c ঠিক তেন্তে এইটো হ'ব বেসিক্যালি এইটো 25 এইকেইটা যোগ কৰিলে 25 26 26 50 52 প্লাছ 25 এইটো 77 হ'ল আৰু তাৰ লগত 3 যোগ কৰা 80 হৈ যাব মানে যোগখিনি কৰিলে এইটো লগত এইটো আৰু এইটো যোগ কৰিলে 77 হ'ল তাৰ লগত 3টো যোগ কৰিলো 80 হ'ল তাৰপা এইকেইটাও মাইনাছত আছে গোটেইকেইটা এইকেইটা যোগ হৈ যাব -7 প্লাছ এইকেইটা যোগ হৈ যাব মাইনাছ 11 লগত 9 যোগ কৰিলে হ'ল 20 তাৰ লগত 8 যোগ কৰিলে হ'ল 28 মানে -28 হ'ব মানে 80 -28 80 পৰা যদি 30 যোৱা হাতেন 50 হ'ল তেন 28 গৈছে মানে কিমান হ'ব তেন্তে 52 হ'ব তেন্তে ফাইনেল আনসাৰ কিমান 52 ক্লিয়াৰ লাষ্টত লিখি দিবা তেন্তে hence 52 people read at least one of the newspaper মানে 52 জন মানুহ আছে যি এটলিষ্ট এখন কোনবা নহয় কোনবা এখন পঢ়ে তেন্তে আমি গম পালো 60 জনৰ ভিতৰত 8 জনে নপঢ়ে মানে এখনো নপঢ়ে হেতু কথা হেতু ইউজ না হুদা বাৰু তেন্তে আশা কৰিছো এডখলৈকে বুজি পালা এডখলৈকে নোট কৰা তেন্তে নেক্সট পাৰ্টটো কি কৈছে ভালকে চোৱা এটা নেক্সট পাৰ্টত কি কৈছে চোৱা দা নাম্বাৰ অফ পিপল হু ৰিড এক্স্যাক্টলি ওয়ান নিউজপেপাৰ এতিয়া এই কোৱেশ্যনটো ভালকে চাবা এতিয়া ক'ব কৈছে কেজন মানুহ আছে যি এক্স্যাক্টলি এখনহে পঢ়ে যিকোনো এখন পঢ়ে কোনখন পঢ়ে কোৱা নাই বাৰু এক্স্যাক্টলি এখনহে পঢ়ে ওয়ান নিউজপেপাৰ যদি এছ পঢ়ে তেন্তে বাকিখন নপঢ়ে যদি টি পঢ়ে তেন্তে বাকিখন নপঢ়ে যদি আই পঢ়ে বাকিখন নপঢ়ে তেন্তে এইটো বেসিক্যালি 1 নম্বৰটো হৈ গ'ল এটা 2 নম্বৰটো কাৰণে ভেন ডায়াগ্ৰামটো আগতে ভেন ডায়াগ্ৰামটো তেনেকুৱা ধৰণৰ এইটো ধৰিলা এ এইটো ধৰিলা বি এইটো ধৰিলা সি এটা 8 কি ধৰিছিলো আগৰখিনি ধৰাখিনি একে থাকিব 8 ধৰিছিলো আমি এছ নিউজপেপাৰখন এছ নিউজপেপাৰখনৰ বিষয়ে 8 ধৰিছিলো দেই মনত ৰাখিবা আৰু টি নিউজপেপাৰখনৰ বিষয়ে টি বি ধৰিছিলো আৰু এনে লিখিলো চোৱা মই আৰু সি আই নিউজপেপাৰখনৰ বিষয়ে সি ধৰিছিলো ওকে এটা এই কোৱেশ্যনটো ভালকে এটা কথা মন দিয়া আমি প্ৰথমে এটা এজাম্পশন এটা কৰি লম সেই এজাম্পশনটো কেলে কৰিছো বা সেই লেটখিনি কেলে লিখিছো তোমালোকে কোৱেশ্যনটো আগবঢ়াৰ লগে লগে গমেই পাবা লিখা লেট স্মল টা a be the number of people who read newspaper S and T only মানে মই S and T এক মিনিট মানে মই S আৰু T নিউজপেপাৰ অনলি S আৰু T নিউজপেপাৰ পঢ়া মানুহ কেইজন আছে বুলি ধৰি লৈছো স্মল টা a জন যিকোনো হ'ব পাৰে সংখ্যা এটো 2 3 4 5 100 200 যিকোনো হ'ব পাৰে মানে অনলি S and T খন পঢ়িব S and T খন পঢ়িব মানে S আৰু T ইন্টাৰসেকশন পাৰ্টটোত আছে বেসিক্যালি তেন্তে কোনটো হ'ব ইয়াৰ পৰা ইয়ালৈকে এইটো S আৰু T নিউজপেপাৰখন পঢ়িব ঠিক আছে ভালকে মন দিবা এইটো আৰু ইয়াত এই মানুহখিনিক মই কিমান বুলি ধৰি ললো এই মানুহখিনিক মই ধৰি ললো A বুলি ধৰি ললো ঠিক আছে মই আগৰ কোৱেশ্যনটো যিমানখিনি এক্সপ্লেইন কৰি বুজাইছিলো এটো আগৰ কোৱেশ্যনটো মতেও কৰিব পাৰিলা হেতেন হলো মন নালাগে বাৰু নতুনকৈ আকৌ এবাৰ এক্সপ্লেইন কৰি গৈ আছো এটা ঠিক তেনেকৈ মই এটা বি ধৰিছো বি বি দা নাম্বাৰ অফ people who read newspaper I and S only
আই আৰু এছ নিউজ পেপাৰ পঢ়া মানুহৰ সংখ্যাটো অনলি আই আৰু এছ নিউজ পেপাৰ পঢ়া মানুহৰ সংখ্যাটো বি বুলি ধৰি ল'লোঁ এইটো সংখ্যা হয় বি আই আৰু এছ আই মানে এই চি ছেটটো আৰু এছ মানে এই এ ছেটটো মানে ইয়াৰ অনলি ইণ্টাৰছেকশ্যন পৰ্চনটো কোনটো এইটো হ'ব এই য়েল্ল' কৰিল যে এইখিনি হ'ব আৰু ইয়াত কিমানজন আছে বুলি মই এতিয়া ধৰিলোঁ 20 জন আছে বুলি ধৰিলোঁ 20 জন মন দিবা ভালকৈ 20 জন ঠিক আছে এতিয়া ঠিক তেনেকৈ চিটো ধৰা এতিয়া চি বি দা এইটো কমা দি দিলেও হয় প্ৰত্যেকটোত লিখি থাকিলেও বি দা নাম্বাৰ অফ পিপুল হু ৰিড নিউজ পেপাৰ প্ৰথম এছ আৰু টি ধৰিলোঁ নেক্সট এছ আৰু আই ধৰিলোঁ এইবাৰ ধৰা টি আৰু আই নিউজ পেপাৰ টি এণ্ড আই অনলি এইবাৰ এই দুটা মানে বেছিকেলি এইবাৰ টি মানে বি ছেটটো আৰু আই মানে চি ছেটটো এই ছেটকেইটাত থকা অনলি মানুহৰ সংখ্যাটো মই চি বুলি ধৰিছোঁ মানে এই পাৰ্টটো বগা কৰিলোঁ যে নতুনকৈ এই পাৰ্টটোত চিজন মানুহ আছে বুলি ধৰিলোঁ আৰু এতিয়া থাকি গ'ল আমাৰ মাজৰ পাৰ্টটো থাকিলে মানে যি কেইজন মানুহ আছে যি গোটেই 3খন নিউজ পেপাৰ পঢ়ে সেইটোক মই ডি বুলি ধৰি লৈছোঁ ডি বি দা নাম্বাৰ অফ পিপুল who read newspaper S T and I মানে অল নিউজ পেপাৰ পঢ়িছে গোটেইখন এছখনো পঢ়িব টিখনো পঢ়িব আৰু আইখনো পঢ়িব অল থ্ৰী তেন্তে এই মাজৰ পাৰ্টটো মানে এই মাজৰ পাৰ্টটোক মই কি বুলি ধৰি ল'লোঁ তেন্তে ডি বুলি ধৰিলোঁ এইটো ডি ঠিক আছে মই মাজৰ পাৰ্টটো কি বুলি ধৰিলোঁ ডি এতিয়া আমি কি উলিয়াব লাগে কুৱেশ্যনটোত আমাৰ কুৱেশ্যনটোত কৈছে দ্য নাম্বাৰ অফ পিপুল হু ৰিড একজেক্টলি ওৱান নিউজ পেপাৰ এতিয়া কেইজন মানুহ আছে যি একজেক্টলি এখন নিউজ পেপাৰ পঢ়িব মানে সি যদি এখন পঢ়ে অনলি এখনে পঢ়িব যদি বিখন পঢ়ে অনলি বিখনে পঢ়িব যদি চিখন পঢ়ে অনলি চিখনে পঢ়িব ঠিক আছে তেন্তে আমাক কি উলিয়াব ক'লে বাৰু মই 1 মিনিটৰ পৰা এইটো অকণমান ধুনীয়াকৈ আঁকি লৈছোঁ যেতিয়া বুজাবলৈ সুবিধা হ'ব এইটো এ আছিলে এই পাৰ্টটো এ আছিলে আৰু এই পাৰ্টটো কি আছিলে চি আছিলে হয়নে হয় এতিয়া আমি উলিয়াব লাগে নাম্বাৰ অফ পিপুল হু ৰিড একজেক্টলি ওৱান নিউজ পেপাৰ মানে হয়তো এইখন পঢ়িব নহয়তো মানে বিখন পঢ়িব মানে টি নামৰ নিউজ পেপাৰখন পঢ়িব নহয়তো আই নামৰ নিউজ পেপাৰখন পঢ়িব মানে বেছিকেলি কোনটো পৰ্চন বাৰু ভেন ডায়াগ্ৰামটো যদি চোৱা হয়তো এইখিনি উলিয়াব লাগে এইখিনি যদি উলিয়াই দিওঁ মই যে এতিয়া সেউজীয়া কৰিছোঁ তেতিয়া আমি পাই যাম এছ নিউজ পেপাৰ পঢ়া অনলি এছ নিউজ পেপাৰ পঢ়া মানুহ কেইজন আছে এই পৰ্চনটো উলিয়ালে হয়নে এই গ্ৰীণখিনি উলিয়ালে ঠিক তেনেকৈ এইফালে বাকী থকাখিনি উলিয়াব হ'লে এইফালে বাকী থকাখিনি যদি মই উলিয়াই দিওঁ অনলি টি নামৰ নিউজ পেপাৰখন কেইজনে পঢ়িছে এইটো গম পাম ঠিক তেনেকৈ মই তলৰ এই পৰ্চনটো যদি উলিয়াই দিওঁ আই নামৰ নিউজ পেপাৰখন কেইজনে পঢ়িছে অনলি সেইটো গম পাই যাম এই পৰ্চনটো উলিয়াই দিওঁ এইটো মোৰ নধৰিলে তেনে বেছিকেলি কি উলিয়াব লাগে এই গ্ৰীণ পৰ্চনটোৰ ভেলু উলিয়াব লাগে ব্লু পৰ্চনটোৰ ভেলু উলিয়াব লাগে আৰু ৰেড পৰ্চনটোৰ ভেলু উলিয়াব লাগে আৰু গোটেইকেইটা চাম কৰি দিলে সেইটোৱে আনচাৰ হ'ব আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তেন্তে এইটো কেনেকৈ উলিয়াম আমি ইউনিয়নটো জানো ইউনিয়ন মানে গোটেইখিনি ভেলুটো জানো এ ইউনিয়ন বি ইউনিয়ন চিটো জানো 52 হয়নে 52 এইটো ভেলু জানো তেন্তে 52 পৰা মই যদি এ ভেলুখিনি বি ভেলুখিনি চি ভেলুখিনি আৰু ডি ভেলুখিনি যদি বিয়োগ কৰি দিওঁ তেন্তে আমি ফাইনেল আনচাৰ পাই যাম আমি এ ইউনিয়ন বি ইউনিয়ন চি জানো সেইটো কিমান 52 ইয়াৰ পৰা যদি মই এ ভেলুখিনি এই বগাখিনি এই বিখিনি চিখিনি ডিখিনি বিয়োগ কৰি দিওঁ মানে 52 মাইনাছ এ প্লাছ বি প্লাছ চি প্লাছ ডি কৰি দিওঁ যদি আমি আমাৰ ফাইনেল আনচাৰ পাই যাম তেন্তে মোৰ এতিয়া এপ্ৰ'চটো হ'ব লাগিব এ প্লাছ বি প্লাছ চি ভেলু কিমান হ'ব কথাটো বুজি পাইছানে এইটো যদি মই উলিয়াই দিব পাৰোঁ আমাৰ আনচাৰ ওলাই গ'ল কাৰণ আমি এইটো উলিয়াব লাগে
কেইজন মানুহ আছে যি এক্সেক্টলি এখন নিউজ পেপাৰ পঢ়ে মানে এই গ্ৰীণ পৰ্চনটো এই পৰ্চনটো চামটো উলিয়াব লাগে তাৰ কাৰণে ইয়াত এটা কথা মন দিয়া কি মন দিয়া এ বিটা এটো কি আছিলে এনেকুৱা মানুহ আছিলে যি এছ আৰু টি নিউজ পেপাৰখন পঢ়ে অনলি মানে বেসিক্যালি এটো কি হয় এছ এন টি মানে কি এন অফ এছ ইন্টাৰসেকশন টি মানে বেসিক্যালি হিয়াৰ আমি এটা কথা লিখিব পাৰোনে হিয়াৰ এন অফ আমি ধৰা মতে এজাম্পশনৰ মতে আমি কি লিখিব পাৰো এন অফ এছ ইন্টাৰসেকশন টি ভ্যালু কিমান এন অফ এছ ইন্টাৰসেকশন টি ভ্যালু এ বুলি ধৰিছো আৰু তাৰ ভ্যালু আমি জানো নি বা আগতে চোৱাচোন আগৰ কোৱেশ্যনটো অলপ চাই দিয়া এছ ইন্টাৰসেকশন টি ভ্যালু জানো নি এছ ইন্টাৰসেকশন টি বুলি লিখিব লাগিছিলে মই এছৰ জেগাত মই সেটু নামহে লিখিব লাগিব ইয়াত লিখিব লাগিব এ আৰু টি সেটু জেগাত মই লিখিব লাগিব বি মানে এছ আৰু টি এ নিউজ পেপাৰখনে বুজাইছে আৰু নিউজ পেপাৰ পঢ়া মানুহ আছে তোক এছ আৰু মানে এ আৰু বি এ বুজাইছে তেন্তে এছ আৰু টি নিউজ পেপাৰ পঢ়া মানুহৰ সেটৰ ইন্টাৰসেকশনটো তেন্তে মই তাক এনেকৈ লিখিব পাৰোঁ এন অফ এ ইন্টাৰসেকশন বি তাৰ ভ্যালু এ বুলি মই ধৰি ললোঁ ইকুৱেল টু মই সেইকাৰণে এ দিলোঁ আৰু ইয়াৰ ভ্যালু মই আগতে জানো নি বাৰু জানো কিমান 11 তেন্তে ইয়াত মই কি লিখিব পাৰিম তেন্তে 11 ঠিক আছে তেন্তে নেক্সটটো চোৱা এন অফ আই আৰু এছ আই বুজাইছেটো কি ধৰিছোঁ চি ইন্টাৰসেকশন এছ বুজাইছেটো কি ধৰিছোঁ এ মানে চি ইন্টাৰসেকশন এ চি ইন্টাৰসেকশন এক মই কি বুলি ধৰি ললোঁ বি তেন্তে বি ভ্যালু কিমান হ'ব এতিয়া চোৱা চি ইন্টাৰসেকশন এ ভ্যালু আমি আগতে জানো চি ইন্টাৰসেকশন এ বা এ ইন্টাৰসেকশন চি ভ্যালু 9 আগতে গম পাওঁ 9 তেন্তে এইটো 9 ঠিক আছে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা কোনো প্ৰব্লেম নাই ক'ৰবাত মই ভুল কৰিলোঁ নি অকণমান ভুলটা হ'ল মোৰ ক'ত ভুলটা হ'ল বেসিক্যালি এটো নহয় সৰি 1 মিনিট ৰবা আমি যেতিয়া এ ইউনিয়ন মানে এ ইন্টাৰসেকশন বি উলিয়াম মই ইয়াৰ পৰা ইমপ্লাই কৰিব লাগিব মই হেতু ভুল কৰিছিলোঁ এইকেইটা উলিয়াব লাগিব আমি এ ইন্টাৰসেকশন বি মানে এটো উলিয়াব লাগিব প্ৰথম এই দুটা সেট চোৱা এ ইন্টাৰসেকশন বি যেতিয়া লবা অকমান মোৰ ভুলটা হৈ গ'ল এ ইন্টাৰসেকশন বি যেতিয়া লবা তুমি এ পৰ্চনটো ল'ব লাগিব এ পৰ্চনটো হয় নে নহয় এ পৰ্চনটো ল'ব লাগিব তাতে বগাখিনি সোমাব আৰু এ ডি লিখিছিলোঁ যে মাজৰখিনি সোমাব যেতিয়া এ ইন্টাৰসেকশন বি কম মানে বেসিক্যালি এন অফ এ ইন্টাৰসেকশন বি তুমি এনেকৈ লিখিব পাৰিবা নট এ দেই হেতু ভুল কৰিছিলোঁ এইটো এ প্লাছ ডি হ'ব সৰি এইটো এ প্লাছ ডি হ'ব এই বস্তুখিনি ইয়াৰ পৰা চাব নালাগে এই ভেন ডায়াগ্ৰামৰ পৰা চোৱা তেতিয়া তোমালোকৰ সুবিধা হ'ব ইয়াত চোৱা আমাক এ ইন্টাৰসেকশন বি যদি উলিয়াবলৈ যাওঁ তেন্তে এ পৰ্চনটো হ'ব মই যে এতিয়া ৰেডে যে হেৰি কৰিছোঁ এ পৰ্চনটো হ'ব তাত এই ওপৰৰ এ পৰ্চনটো আছে এ আৰু তলত ডি পৰ্চনটো আছে তেন্তে এ প্লাছ ডি হ'ব তেন্তে এন অফ এ ইন্টাৰসেকশন বি জেগাত কি লিখিব পাৰিম এ প্লাছ ডি লিখিব পাৰিম ঠিক তেনেকৈ এন অফ বি ইন্টাৰসেকশন চি জেগাত কি লিখিব পাৰিম এন অফ বি ইন্টাৰসেকশন চি জেগাত কি লিখিব পাৰিম এন অফ বি আৰু চি সেটটো কোনটো বি সেট এইটো আৰু চি সেট এইটো আৰু তাৰ ইন্টাৰসেকশনৰ পৰ্চনটো হ'ল এইটো ইন্টাৰসেকশনৰ পৰ্চনটো হ'ল এইটো হয়নে তাৰ তলৰ এইডোখৰক লিখিছিলোঁ এই বগাডোখৰক ধৰিছিলোঁ চি বুলি আৰু এইডোখৰক ধৰিছিলোঁ ডি বুলি তেন্তে চি প্লাছ ডি তেন্তে ইয়াৰ ভেলুটো কি হ'ব তেন্তে চি প্লাছ ডি এইটো ভেন ডায়াগ্ৰাম পৰা চাবা মই অকণমান ভুল এটা কৰি দিছিলোঁ চি প্লাছ ডি নেক্সট এন অফ কুৱেশ্যনটো কাৰোবাৰ ডাউট লাগিছে যে আকৌ এবাৰ চাই দিবা ক্লিয়াৰ হৈ যাব এন অফ চি ইন্টাৰসেকশন এ বা এ ইন্টাৰসেকশন চিটো চাওঁচোন কিমান হয় ভেন ডায়াগ্ৰাম চোৱা এ আৰু চি মানে সেটকেইটা চোৱা তাৰ ইন্টাৰসেকশন বুলি ক'লে এ পৰ্চনটো হ'ব হয়নে এ পৰ্চনটো হ'ব এ পৰ্চনটোত এতিয়া এ তলৰডোখৰক ধৰিছোঁ বি এইডোখৰক ধৰিছোঁ ডি তেন্তে বি প্লাছ ডি ভেলু কিমান বি প্লাছ ডি এইডোখৰলৈ বুজি পালানে পালা আৰু সিহঁতৰ টোটেল ইন্টাৰসেকশন মানে গোটেইকেইটা ইন্টাৰসেকশনটো কি আছিলে এন অফ এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন চি ইকুৱেল টু কিমান সেইডোখৰ হ'ল এইডোখৰ হ'ল অকল সেইডোখৰ ইকুৱেল টু ডি লিখিব লাগিব ঠিক আছে সেইডোখৰ অকল ডি লিখিব লাগিব ইকুৱেল টু এতিয়া এই ভেলুখিনি আগৰ পৰা ইমপ্লাই কৰি দিয়া আগতে আমি জানিছিলোঁ এন অফ এ ইন্টাৰসেকশন বি ভেলু কিমান 11 তেন্তে ইয়াৰ জেগাত আমি 11 লিখিব পাৰিম ইকুৱেল টু 11 এন অফ বি ইন্টাৰসেকশন চি ভেলু কিমান একে যিহেতু কুৱেশ্যন একেটা ভেলু একেখিনি হ'ব 8 তেন্তে ইকুৱেল টু 8 হ'ব এন অফ এ ইন্টাৰসেকশন চি ভেলু কিমান হ'ব এন অফ এ ইন্টাৰসেকশন চি ভেলু 9 মানে বি প্লাছ ডি ভেলু 9
n of a intersection b intersection c ভ্যালু কিমান হ'ব 3 তেন্তে d ভ্যালু কিমান অনলি 3 আশা কৰিছো এডখলৈকে বুজি পালা ঠিক আছে এতিয়া চোৱা আমি যদি এই বস্তুটো এড কৰো কেলে এড কৰো কাৰণ আমাক মই অথনি কলো ফাইনাল আনসাৰটো উলিয়াবলৈ কি কৰিব লাগিব এক্স্যাক্টলি 1 নিউজ পেপাৰ পঢ়া মানুহৰ সংখ্যাটো লাগে তেন্তে 52 পৰা a + b + c + d বিয়োগ কৰিব লাগিব তেন্তে মই a + b + c + d ভ্যালু জানিব লাগিব তেন্তে জানিব হলে এইগিটা কি কৰিব লাগিব এড কৰিব লাগিব তেন্তে লিখিম তলত therefore লেফট হ্যান্ড সাইডৰ লগত লেফট হ্যান্ড সাইড এড হ'ব লেফট হ্যান্ড সাইড কি a + d তাৰ লগত কি যোগ হ'ব c + d তাৰ লগত আকৌ কি যোগ হ'ব b + d তাৰ লগত আকৌ ফাইনাল কি যোগ হ'ব লাষ্টত থাকিলে d ইকুৱেল টু ৰাইট হ্যান্ড সাইড খিনি যোগ হৈ যাব 11 যোগ 8 যোগ 9 যোগ 3 এতিয়া এখিনি যোগ কৰা যোগ কৰিলে কিমান হ'ব this implies a মই cl কে লিখিছো a তাৰপিছত b আছে নি আছে b তাৰপিছত মই তলত চিন পাই গৈছো c আছে নি আছে c আৰু d আছে নি আছে d এটো মই এটা দিহে লিখিলো মই কোনটো লিখিলো এটো লিখিলো হয় না আৰু কেটা দি থাকি গল এটো দি থাকি গল আৰু এটো দি থাকি গল এইগিটাক যোগ কৰিলে আকৌ প্লাস টুৱাইস দি হ'ব মই এইগিটাক cl কে লিখিছো প্ৰথম a লিখিলো b লিখিলো b টো বিচাৰি আনিলো c লিখিলো তাবা d কেবাগিটা আছিল মই এটা লিখিলো মানে a b c d ভ্যালু লাগে কাৰণে মই এটোক এক্সট্ৰা কৰিলো হেখিনি লিখাৰ পিছত আৰু দুটা দি থাকি গল কাৰণে মই +2 দি লিখিছো বুজি পালানে ইকুৱেল টু এইখিনিক যদি সাম কৰা এতিয়া 11 লগত 9 যোগ কৰিলে 20 20 লগত 8 যোগ কৰিলে 28 28 লগত 3 যোগ কৰিলে 31 হ'ব ভুল কৰিলো নি কবাত চাওঁচোন কৈ চাওঁ 31 20 8 28 31 ভুলটো এডখত হৈছে সৰি মই প্ৰথম a টো লিখিলো মই বাৰ তলত এই লাইনটো তলত আকৌ লিখিছো প্ৰথম a টো লিখিলো তাৰ পিছত মই b টো লিখিলো তাৰ পিছত c টো লিখিলো তাৰ পিছত d টো লিখিলো তাৰ পিছত লিখাৰ পিছত d কেটা থাকিলে এক্সট্ৰা a টো d এটা থাকিলে আৰু a টো এটা থাকিলে আৰু a টো এটা থাকিলে টোটাল তিনটা d থাকিলে সৰি দুটা d নহয় তিনটা d থাকিলে ওকে এতিয়া এইখিনি যোগটো কিমান হ'ব 31 হ'ব এটো 20 28 28 লগত 3 যোগ কৰিলে 31 তেন্তে আমাক abcd ভ্যালু লাগে তেন্তে কিমান হ'ব ইমপ্লাইজ a + b + c + d ইকুৱেল টু 31 - 3d this implies a + b + c + d equal to 31 - 3 into d value কিমান d value 3 this implies a + b + c + d equal to 31 - 3 3 9 তেন্তে আমি ফাইনাল ভ্যালু পালো a + b + c + d equal to 31 ৰ পৰা 10 যোৱাতে 21 হলতে 9 গৈছে 22 হ'ব তেন্তে আমি abcd ভ্যালু কিমান পালো 22 পালো তেন্তে আমাৰ ফাইনাল আনসাৰটো কি হ'ব 52 - 22 তেন্তে লিখাটো কেনেকৈ লিখিম তেন্তে therefore the number of people who read exactly one newspaper hence number of people who read exactly one newspaper equal to কিমান হ'ব তেন্তে 52 minus a plus b plus c plus d হ'ব তেন্তে 52 minus 22 হ'ব আৰু 52 পৰা 22 বিয়োগ কৰিলে তুমি কিমান পাবা 52 পৰা 22 বিয়োগ কৰিলে তুমি পাবা 30 তেন্তে ফাইনাল আনসাৰ হ'ব 30 মানে 30 জন মানুহ থাকিব এনেকাত মানুহ থাকিব যি এক্স্যাক্টলি ওয়ান নিউজ পেপাৰ হে পঢ়ে মানে যিকোনো এখনহে পঢ়ে
ওকে তেন্তে চেপ্টাৰটো একদম লাষ্ট কুৱেশ্যন ইয়াৰ লগে লগে আমাৰ চেপ্টাৰটো শেষ আৰু কি কৈছে কুৱেশ্যনটো চা 16 নম্বৰ কুৱেশ্যন ইন এ ছাৰ্ভে ইট ৱাজ ফাউণ্ড ডেট 21 পিপুল লাইক প্ৰডাক্ট এ এটা ছাৰ্ভে কোৱা হৈছিল আৰু তাত এইটো গম পোৱা গ'ল যে 21 জন মানুহে প্ৰডাক্ট এ নামৰ কিবা এটা প্ৰডাক্ট আছে এইটো ভাল পায় 26 লাইক প্ৰডাক্ট বি মানে বি নামৰ প্ৰডাক্টটো 26 জনে ভাল পায় আৰু চি নামৰ প্ৰডাক্টটো 29 জনে ভাল পায় এই 14 পিপুল লাইক প্ৰডাক্ট এ এণ্ড বি 14 জনে এও ভাল পায় বিও ভাল পায় 12 লাইক প্ৰডাক্ট চি এণ্ড এ 12 জনে চিও ভাল পায় এও ভাল পায় 14 লাইক প্ৰডাক্ট বি এণ্ড চি 14 জনে বি আৰু চি প্ৰডাক্ট ভাল পায় এণ্ড 8 লাইক অল দ্য থ্ৰী প্ৰডাক্ট মানে গোটেই ইণ্টাৰছেকশ্যনটোত আছে ফাইন হাউ মেনি পিপুল বা হাউ মেনি মানে পিপুলৰ কথাই কৈছে লাইক প্ৰডাক্ট চি অনলি মানে আমি অকল চি প্ৰডাক্ট ভাল পোৱা মানুহ কেইজন থাকিব সেইটো দিছে এতিয়া এই কুৱেশ্যনটো কওঁ বুলি ক'লে তোমালোকে এই আগৰ কনচেপ্টটো ভেন ডায়েগ্ৰাম আঁকি মই এইটো কুৱেশ্যন যে বুজাইছিলোঁ এই কনচেপ্টটো কৰিব পাৰা তোমালোকে এবাৰ নিজৰ ফালৰ পৰা ভাবি চাবাচোন এই কনচেপ্টটোত কেনেকৈ হ'ব একেধৰণে এ ইকুৱেল টু তেনেকৈ এইটো ধৰি ল'ব লাগে ধৰি এইটো মতেও কৰিব পাৰা এই কুৱেশ্যনটো যদি ভালকৈ বুজি পোৱা সেই কুৱেশ্যনটোত এই কনচেপ্টটো লগাব পাৰিবা কিন্তু মই এতিয়া যিহেতু এইটো কুৱেশ্যন মই এইটো কনচেপ্টত কৰি দিলোঁ সেয়েহে মই এই কুৱেশ্যনটো ফৰ্মুলা লগাইনো কেনেকৈ কৰিব পাৰি তেনেকৈ কৰি দিছোঁ মোৰ ভেন ডায়েগ্ৰাম ইমান আঁকি থাকিবলৈ মন যোৱা নাই যিহেতু মই প্ৰচেছটো শিকালোঁ আগৰটো মতেও হ'ব এইটো কৰোঁ বুলি ইচ্ছা কৰিলে কিন্তু মই ফৰ্মুলা ইউজ কৰি দিছোঁ এইটো তেন্তে লেট ইয়াত দিয়াই আছিলে বেচিকেলি এ ইকুৱেল টু set of people ইয়াত ডাটো লগাই লওঁ the set of people who like product A প্ৰডাক্ট এ ভাল পোৱা মানুহৰ সেটুক এ বুলি ধৰিলোঁ বি বুলি প্ৰডাক্ট বি ভাল পোৱা মানুহৰ সেটুক ধৰিলোঁ প্ৰডাক্ট বি এণ্ড চি বুলি প্ৰডাক্ট চি ভাল পোৱা মানুহৰ সেটুক ধৰিলোঁ ঠিক আছে এতিয়া ডাটাবোৰ লিখা গিভেন 21 people like product A মানে n of A 21 26 like product B মানে n of B 26 29 like product C মানে n of C 29 14 people like product A and B মানে দুটা এও ভাল পায় বিও ভাল পায় মানে ইন্টারসেকশন A intersection B equal to 14 12 people like product C and A মানে n of C intersection A equal to 12 14 people like product B and C n of B intersection C মানে B to আছে C to আছে 14 হয় নে হয় আৰু 8 people like all product মানে n of A intersection B intersection C it is equal to 8 এটা কোৱেশ্যনটো কি কৈছে চোৱা find how many people like product C only C product ভাল পোৱা only মানুহৰ সংখ্যা সুধিছে মানে এটো কি লিখিব লাগিব therefore number of people who তোমালোকে বহিখনৰ তলত লিখিবা তেতিয়া একেটা লাইন দিয়ে জুইব who like product C only is equal to মই তো কেনেকৈ লিখিব পাওঁ না অকমান ইয়াত মনোযোগ এটা দিব লাগিব তোমালোকে only C সেটত থাকিব ঠিক আছে মানে A সেটতো নাথাকে A সেটৰ কমপ্লিমেন্ট ঠিক তেনেকৈ B সেটতো নাথাকে B সেটৰ কমপ্লিমেন্ট ঠিক তেনেকৈ C সেটত only C সেটত থাকিব C সেটত কমপ্লিমেন্ট নিদু কাৰণ এটো কেলে কইলো এটো কোৱা লগে লগে তুমি ভেন ডায়াগ্ৰামটো যদি চোৱা এনেকৈ তিনটা সেট আছে ধৰি লোৱা তুমি এটো A সেট এটো B সেট এটো C সেট A কমপ্লিমেন্ট মানে তুমি A সেটত নথকাখিনি বুলি ক'লে A সেটক বাদ দি দিলো এখিনিক বাদ দিলো B কমপ্লিমেন্ট মানে B সেটক নথকাখিনি মানে B সেটক বাদ দি দিলো এতিয়া C বুলি ক'লে এতিয়া এখিনি আহিব অকল সৰি B কমপ্লিমেন্ট মানে B সেটক বাদ দি দিলো B সেটক বাদ দি যিখিনি থাকিব আৰু C বুলি ক'লে কোনটো আহিব এখিনি আহিব এতিয়া গুটেকিটা ইন্টারসেকশন বুলিও কইব লাগিব না কাৰণ নাম্বাৰ অফ পিপল হু লাইক প্ৰডাক্ট C অনলি হে কৈছে C বুলি কোৱাতেন অনলি n of C উলিয়াই দিয়াতেন হ'লতেন বা এইটো দিয়াই আছিলে যেটো অনলি বুলি কৈ দিয়া কাৰণে আমি A পাৰ্ট গিটা এক্সক্লুড কৰিব লাগিব কোন গিটা পাৰ্ট A পাৰ্টটো মানে বেসিক্যালি A পাৰ্টটো এক্সক্লুড কৰিব লাগিব অন C অনলি কৈছে
মানে বেসিক্যালি আমি এই তলৰ এই পাৰ্টটো উলিয়াব লাগিব সেইকাৰণে আমি এনেকৈ লিখিবলগীয়া হ'ল n of a complement মানে a পাৰ্টটোক বাদ দিছোঁ সেইকাৰণে কমপ্লিমেণ্ট লিখিছোঁ ইণ্টাৰসেকশ্যন n of b complement b পাৰ্টটোকো বাদ দিছোঁ সেইকাৰণে কমপ্লিমেণ্ট ইণ্টাৰসেকশ্যন c আমি এই c সেটটোৱে মানে এই পোৰ্শনটো আছে আমি এল্লো কৰিলোঁ যে এই পোৰ্শনটো ভেন ডায়াগ্ৰামটো এইটো তেন্তে ইয়াত চোৱা আমি এটা ডি মৰ্গান বিধি পঢ়িছিলোঁ কি আছিলে ডি মৰ্গান বিধিটো a complement intersection b complement তাক আমি কেনেকৈ লিখিব পাৰোঁ a union b whole complement আমি উল্টাকৈ পঢ়িছিলোঁ চাগে প্ৰথম এইটো পঢ়িছিলোঁ এনেকৈ পঢ়িছিলোঁ মানে তাক এতিয়া উল্টাকৈ ইউজ কৰিব পাৰিম কেনেকৈ ইউজ কৰিব পাৰিম ইয়াৰ পৰা ইয়ালৈকে মই সেই ফৰ্মুলাটো লগাব পাৰিম হয়নে মই এইখন পেজত লিখোঁ তেতিয়া তোমালোকৰ বস্তুখিনি মই লিখিবলৈ সুবিধা হ'ব number of people who like product C only equal to কি হ'ব বুলি কৈছো equal to n of a complement a খিনিক বাদ দিব লাগিব intersection b complement b খিনিক বাদ দিব লাগিব only c খিনি ল'ব লাগিব এতিয়া মই এটা কৈছো ডি মৰ্গান বিধিটো কি আছিল a complement intersection b complement এটো লিখিব পাৰি n no a union b whole complement তেন্তে a ৰুলটো লগাম ইয়াত a ৰুলটো ইয়াত লগাই দিয়া n of কি হ'ব তেন্তে এই বাকিখিনি একে থাকিব a union b whole complement মানে ইয়াৰ পৰা ইয়ালৈকে এইটো ফৰ্মুলা লগাইছো ঠিক আছে আৰু ইণ্টাৰসেকশ্যন c এটা খলে কাবা ডাউট নাই তেন্তে এইটো মই এনেকৈ লিখিব পাৰিম কেনেকৈ n of c টো আগে লিখা c টো আগে লিখিলো তাৰপৰা ইণ্টাৰসেকশ্যন চিনডাল আছে ইণ্টাৰসেকশ্যন চিনডাল লিলো a union b whole complement এটা তোমালোকৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো কেনেকুৱা ধৰণৰ ফৰ্মুলা এইটো ফৰ্মুলা মনত ৰাখিবা বা ভেন ডায়াগ্ৰাম হয় নিজেও ভেৰিফাই কৰি চাব পাৰা n of a intersection b complement is equal to হয় n of a minus n of a intersection b complement এইটো তোমালোকৰ ফৰ্মুলা হিচাপে মনত ৰাখিব পাৰা বা ভেন ডায়াগ্ৰামৰ সহায়তো ধুনীয়াকৈ ভেৰিফাই হ'ব ভেন ডায়াগ্ৰামটো আঁকিলে ভেৰিফাই হৈ যাব so n of a intersection b complement যদি হয় এটো কিছুমান জায়গাত ইউজ হয় n of a minus n of a intersection b তোমালোকে আগৰ প্ৰসেসটোত কৰিব পাৰিবা মই এটো কথা কৈছোৱে এটা তুমি প্ৰথমে a টুক a c টুক a সেট বুলি ধৰা মানে a সেট বুলি ধৰা আৰু গুটে এই ভিতৰ পাৰ্টটোক এই ভিতৰ a ইউনিয়ন b টুক b বুলি ধৰা তেন্তে এতিয়া এই ফৰ্মুলাটো এই গুটে বস্তুখিনি কোড পৰিছে গুটে বস্তুখিনি এনেকৈ পৰিছে নে n of c মানে c k বুলি ধৰিছা a ইণ্টাৰসেকশ্যন এই গুটেখিনিক b বুলি ধৰিছা তাৰ ওপৰত কমপ্লিমেণ্ট লাগিব মানে এই ফৰ্মুলাটো লাগিছে বেসিক্যালি মানে কবলে যাওঁ যদি মই ইয়াত a ভ্যালু কিমান এতিয়া যে এই বস্তুটোত এই ফৰ্মুলাটো ইউজ কৰিম এই বস্তুটোত তেন্তে a ভ্যালু কিমান a ভ্যালু হৈছে c আৰু b ভ্যালু কিমান b ভ্যালু হৈছে মানে এইখিনি b বুলি ধৰিছো a ইউনিয়ন b তেন্তে ফৰ্মুলাটো এপ্লাই কৰি দিয়া ফৰ্মুলাটো মতে কি n of a নাহে ইয়াত n of কি আহিব c আহিব মাইনাস n of a intersection b a মানে কিমান c intersection b b মানে a union b ঠিক আছে আৰু ইয়াত এটো ব্ৰেকেট দিম কাৰণ এটো দুটাটো এটা বস্তু আছে ন আৰু এডাল ডাঙৰ ব্ৰেকেট লগাই দিম জাস্ট মানে আমি এটুক এটা সেট বুলি ধৰিছো এই ভিতৰটোক এটা সেট বুলি ধৰিছো তাৰছত এই ফৰ্মুলাটো এপ্লাই কৰিছো আৰু বাকি অন্য একো কৰা নাই এটুক a বুলি ধৰিছো এটুক b বুলি ধৰিছো তেনে ফৰ্মুলাটো পইলে n of a complement n of a intersection b complement তেনে ইকুৱেল কি হয় n of a মানে n of c হল মাইনাস n of a intersection b n of a মানে c আহিলে intersection b মানে এই গুটেখিনি আহিলে ঠিক আছে এতিয়া আমাৰ ইয়াত বিটন বিধিটো ইউজ কৰিব পাৰিবা প্ৰথমটো একে থাকক n of c মাইনাস ইয়াত বিটন বিধি লগালে কি হ'ব n of c মানে ডিস্ট্ৰিবিউটিভ লটো c ইন্টারসেকশন a ইউনিয়ন c ইন্টারসেকশন b হ'ব হয়নে নহয় হয় ওকে কোন ভুল কৈছো নিবা না n of c মাইনাস মই তো অকমান হজা লিখিছো c intersection a তুমি a intersection c লিখিব পাৰা কোনো প্ৰবলেম নাই ইউনিয়ন b c intersection b তুমি b intersection c লিখিব পাৰা কোনো প্ৰবলেম নাই
এতিয়া এইটো আকৌ কিবা এটা ফৰ্মুলাত পৰিলে নিব ভালকৈ চোৱাচোন এইটো এতিয়া কি ফৰ্মুলাত পৰিলে আমি যদি ভালকৈ চাওঁ n of a union b এটা ফৰ্মুলা পঢ়িছিলোঁ কি আছিলে n of a plus n of b minus n of a intersection b সেই ফৰ্মুলাটোত পৰিছে কেনেকৈ পৰিছে এই গোটেইখিনিক তুমি a বুলি ধৰা এই গোটেইখিনিক তুমি b বুলি ধৰা তেনে ফৰ্মুলাটোত পৰি গ'ল n of c তেন্তে এইটো তেনেকৈ থাকক মাইনাছ এইডাল মই ডাঙৰ ব্ৰেকেট এইডাল দি লৈছোঁ কাৰণ আগত মাইনাছ চিন আছে নহয় n of a n of মানে প্ৰথমটো n of a মানে এইখিনি n of a intersection c প্লাছ n of b মানে এইখিনি n of b intersection c তাৰ মাইনাছ কি হ'ব এইকেইটা ইণ্টাৰছেকশ্যনটো মাইনাছ n of a intersection c প্ৰথম a সেট বুলি এইটোক ধৰিছোঁ ইণ্টাৰছেকশ্যন b intersection c আৰু এইটোক মই এই ব্ৰেকেটডাল দি লৈছোঁ কাৰণ এই গোটেইখিনি এটা সেট এইডালে ক্লোজ কৰিলোঁ ঠিক আছে এতিয়া তুমি যদি বেছিকেলি এইটোক যদি মন দিয়া n of c টো তেনেকৈ থাকিব মাইনাছ n of a intersection c প্লাছ n of b intersection c তোমালোকৰ ফৰ্মুলাবোৰ কিনাত লিখি যাবা খেলি মেলি পোৱা যদি মাইনাছ n of a গোটেই বস্তুখিনিক চোৱা তুমি a লগত c ইণ্টাৰছেকশ্যন ল'লা তাৰ b লগত c ইণ্টাৰছেকশ্যন ল'লা আকৌ ইণ্টাৰছেকশ্যন ল'লা মানে কথাখিনি ঘূৰি পকি একেটাই হৈছে a ইণ্টাৰছেকশ্যন b ইণ্টাৰছেকশ্যন c ল'লে যিটো পাবা এইখিনি ল'লে একেটাই পাবা মানে এইটো বিতৰণ বিধিটো এপ্লাই হৈ আছে বুলি ক'ব পাৰি মানে ঘূৰি পকি এই বস্তুখিনি এইখিনিয়ে হয় ভালকৈ মনোযোগ দিলে বুজি পাবা ইয়াত a লগত c ইণ্টাৰছেকশ্যন ল'লা ইয়াত b লগত c ইণ্টাৰছেকশ্যন ল'লা আকৌ ইণ্টাৰছেকশ্যন ল'লা মানে বেছিকেলি ঘূৰি পকি এইটোৱে হৈছে a ইণ্টাৰছেকশ্যন b ইণ্টাৰছেকশ্যন c হৈছে তেন্তে ইয়াত ভেলুবোৰ পুট কৰি দিয়া আৰু এইডাল ডাঙৰ বন্ধনী ক্লোজ হৈ গ'ল ভেলুবোৰ পুট কৰি দিয়া n of c ভেলু কিমান n of c ভেলু হৈছে 29 মাইনাছ এই ব্ৰেকেটডাল দি লৈছোঁ n of a ইণ্টাৰছেকশ্যন c ভেলু কিমান n of a ইণ্টাৰছেকশ্যন c ভেলু এইটো 12 প্লাছ n of b ইণ্টাৰছেকশ্যন c ভেলু কিমান 14 মাইনাছ n of a ইণ্টাৰছেকশ্যন b ইণ্টাৰছেকশ্যন c ভেলু কিমান 8 ব্ৰেকেট ক্লোজ এতিয়া নেক্সট পেজত এইটো কেলকুলেশ্যনটো কৰি দিয়া প্ৰথম কিমান 29 মাইনাছ প্ৰথম এইকেইটা যদি যোগ কৰা 12 লগত 14 যোগ কৰিলে এইটো 24 26 হ'ব 26 মাইনাছ 8 26 মাইনাছ 8 এইটো 29 মাইনাছ 26 পৰা 8 যদি বিয়োগ কৰা থাকিব 18 28 11 ফাইনেল আনসাৰ 11 হয়নে বিয়োগ কৰিলে 11 পাবা তেন্তে 11 জন এনেকুৱা মানুহ থাকিব যি অনলি প্ৰডাক্ট c টো ভাল পায় therefore ইয়াত therefore টো লগাই দিবা therefore number of people who like product c only তেন্তে কি হ'ব 11 জন তেন্তে এই কোৱেশ্যনটো একেটা কোৱেশ্যন তোমালোকৰ আগৰ কনসেপ্টটো যিটো ভেন ডায়াগ্ৰাম আঁকি হৈছিল আঁকি কৈছিলোঁ হেতু হয়তো হ'ব আৰু এই মতে হ'ব এই মতে হ'ব কৰিব হলে তোমালোকে প্ৰথম কথা ডি মৰ্গান বিধিটো এপ্লাই কৰিলো ইয়াত হয়নে এইখিনি জায়গাত এইটো লিখিলো ডি মৰ্গান বিধি এপ্লাই কৰিলো তাৰপিছত এই ফৰ্মুলাটো ইউজ কৰিছোঁ বাকি অন্য একো নাই এই ফৰ্মুলাটো ইউজ কৰোঁতে প্ৰথম এইটো সজাই ল'লোঁ আৰু এইটোক চিটো আগে ৰাখিলোঁ তাৰপৰা এই ফৰ্মুলাটো ইউজ কৰোঁতে এইটো প্ৰথমে এটা বস্তু বুলি ধৰিছোঁ এই ভিতৰখিনিক এটা বস্তু বুলি ধৰিছোঁ তাৰপিছত এই ফৰ্মুলাটো ইউজ কৰিলোঁ এই ফৰ্মুলাটো মতে ভাঙিলোঁ তাৰপিছত ইয়াত আকৌ বিতৰণ বিধি লগালোঁ এইটো মানে ডিষ্ট্ৰিবিউটিভ ল লগালোঁ ডিষ্ট্ৰিবিউটিভ ল দেখি নিদিলেও হ'ব বাৰু তাৰপিছত ডিষ্ট্ৰিবিউটিভ ল লগাই পেলাই আকৌ এ ইউনিয়ন বি ফৰ্মুলা লগালোঁ তেতিয়া এই গোটেই বস্তুখিনিক এ বুলি ভাবিছোঁ আৰু গোটেই বস্তুখিনি বি বুলি ভাবিছোঁ তাৰপিছত চিম্প্লিফাই কৰিছোঁ আৰু এইখিনি আৰু এইখিনি অৰ্থ একেটা মই সেইটো ক'লোঁ 52 বাৰ ক'লোঁ তাৰপিছত ভেলু ভৰাইলোঁ আনচাৰ পাই গ'লোঁ তেন্তে আশা কৰিছোঁ তোমালোকে লেচনটো বুজি পালা বা এই ভিডিঅ'টো বুজি পালা ক'ৰবাত যদি ডাউট আছে সেই পাৰ্টটো আকৌ এবাৰ চাবা আকৌ এবাৰ যদি ৰিপ্লে কৰা তোমালোকৰ ডাউটটো নিশ্চয় ক্লিয়াৰ হ'ব তাৰপিছতো যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিবা তেন্তে আজি এই ভিডিঅ'টোৰ লগে লগে আমাৰ চেপ্টাৰ 1টো যিটো আছিলে কমপ্লিট এক্সাৰচাইজৰ সৈতে মিছেলেনিয়াছ এক্সাৰচাইজো শেষ হৈছে তেন্তে আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে থেংক ইউ